May I come in, sir? আহা গজেন্দ্ৰ, তোমাক মই কালি কুৱেশ্যন এনচাৰবিলাক লিখি দিছিলোঁ, আজি ক'ব পাৰিবানে? Sir, কেলে নোৱাৰিম sir? আপুনি সুধি যাওক sir, মই কৈ যাম sir. এটা কথা মনত ৰাখিব sir. হাঁহে পাৰে, মুৰ্গী পাৰে, মইনো নোৱাৰিম কিয় sir? পিছে sir, কি সুধিবলগীয়া আছে কওকচোন? তেতিয়াহ'লে তুমি মোৰ প্ৰথমটো এনচাৰ উত্তৰ দিয়াচোন। একুৰি কেকুৰি মেকুৰী ঠেং, 20টা মেকুৰী কেইখন ঠেং? এইটো আমাৰ দিনতহে আছিলে একুৰি কেকুৰি, আজিকালি পাহৰি গৈছে মানুহবিলাকে, কিন্তু আমাৰ দিনত আছিলে একুৰি কেকুৰি মেকুৰী ঠেং, 20টা মেকুৰী কেইখন ঠেং? এতিয়া তুমি এনচাৰটো দিয়াচোন। तू समझा? এইবিলাক প্ৰশ্ন ছাৰ মই ভাতৰ লগত পানী খোৱা ছাৰ। দিয়াচোন তেতিয়াহ'লে তুমি কোৱাচোন 20টা মেকুৰী কেইখন ঠেং? ছাৰ প্ৰথমতে নমস্কাৰ ক'ব লাগিব নেকি? নালাগে দিয়া, এনেকেই কোৱাচোন, নমস্কাৰ কৰিব নালাগে দিয়া। কাৰণ মোৰ নমস্কাৰ কোৱা আদত এটা আছে যে ছাৰ। আমাৰ সেই যে মামা হেমন্ত বিশ্ব শৰ্মা, তেওঁক মই দূৰৰ পৰা নমস্কাৰ কৰা আদতটো থাকি গ'ল যে ছাৰ, সেইকাৰণে বোলো আপোনাকো নমস্কাৰ কৰিব লাগিব নেকি বুলি ছাৰ। তুমিও যে আৰু দেই গজেন্দ্ৰ, মানুহ মাৰিবা দেই। দিয়া নালাগে, এতিয়া তুমি কুৱেশ্যন এনচাৰটো কোৱাচোন, 20টা মেকুৰী কেইখন ঠেং? মানে ক'ব লাগিবই ছাৰ। তেন্তে শুনক ছাৰ, 20টা মেকুৰী 80টা ঠেং ছাৰ। তোমাক দেখোন মানিব লাগিব গজেন্দ্ৰ, একদম সঠিক এনচাৰ দিছা দেই তুমি মালটো অলপ টেবলেটে আছা দেই। তুমি ৰাতিপুৱা শুই উঠি কি খোৱা? ৰাতিপুৱা ছাৰ আমাৰ গাই গৰু এজনী আছে, মায়ে গাখীৰ অলপ খীৰাই দিয়ে ছাৰ, তাৰ লগতে আঠিয়া কল 3টা মিহলাই মাৰি দিওঁ ছাৰ। মজাই বেলেগ আৰু ছাৰ। সেইকাৰণে গজেন্দ্ৰ, তোমাৰ দিমাগটো বহুত ফাষ্ট আছে দেই। ইয়াতে আপোনাক এটা কথা কওঁ ছাৰ, আপুনি পাৰিলে অলপ ছাৰ এক্সাৰচাইজ কৰিব, যিহেতুৱে গংগাটোপা নিচিনা চেহেৰা লৈ আছে ছাৰ। পেটটোতো ছাৰ নকলেও হ'ব। তুমি পিছে গজেন্দ্ৰ মোক কিবা কৈছিলা নেকি? নাই ছাৰ, আপোনাক মই একো কোৱা নাই। আপুনি কিবা আৰু কুৱেশ্যন এনচাৰ সুধিব নেকি বুলি ভাবি আছিলোঁ ছাৰ। समझ रहे हो आप? মনে মনে মোক কিবা কৈছিলা যেন পাইছিলোঁ আকৌ। মুখতে কিবা ফুচফুচাই আছিলা তুমি। এইটো যে গংগাটোপাটো গধু পেডাল যিহে লৈ আছে আৰু মোক সুধিছে, তোমাৰ দিমাগটো মানিব লাগিব। মইহে জানো মোৰ দিমাগটো কেনেকুৱা। ৰাতিপুৱা শুই উঠি গাখীৰ লগত 3টা আঠিয়া কল মাৰি দিওঁ, দিমাগটো ইমানেই ঘূৰে মোৰ, আমাৰ ঘৰৰ ফেনখনো ইমান নুঘূৰে। ইয়াতে তোমাক এটা কথা সুধোঁ গজেন্দ্ৰ, তুমি যে ক'লা মামাৰ বিষয়ে, তুমি মামাৰ বিষয়ে কিমান জানা বাৰু? 2 এষাৰ কোৱাচোন, যিমানখিনি জানা। কিহত গৈছিলা গজেন্দ্ৰ, কোৱাচোন। এবাৰ ছাৰ আমাৰ খুৰীহঁতে আৰু আমি ল'ৰা 5টামান ছাৰ, আমি অটত উঠি ভোট দিবলৈ গৈছিলোঁ ছাৰ। ভোট দিয়া জেগাত পাই ছাৰ বুঢ়া আঙুলিটো দবাই দিছোঁ ছাৰ, কেনেকৈ কৰিছে ছাৰ, এনেকুৱা গৰম গম পায়নে ছাৰ? কিহত চোলাহে গজেন্দ্ৰ তুমি ইমান গৰম হোৱাটো? ভোট দিয়া মেচিনটো ছাৰ যেতিয়া মোৰ বুঢ়া আঙুলিটো দবাই দিলোঁ ছাৰ, কেনেকৈ জ্বলি উঠিছে। তুমি যে আৰু গজেন্দ্ৰ কিহত জ্বলিছে তাকে সুধি আছো।
আপুনিও যে আৰু ছাৰ পদুম ফুলৰ ছাৰ কৈছে ছাৰ মই বোলো এইবাৰ বোলো মামা নিজেকে থাকিবনে ছাৰ বোলো পাছদিনাখন নিউজত চাইছো ছাৰ বিজেপি জিন্দাবাদ জিন্দাবাদ কৈছে ছাৰ বিজেপি একদম জিকিলে মানে ছাৰ মই একদম ফূৰ্তিতে ছাৰ 2-3 ঝাপ ছাৰ বিজেপি জিন্দাবাদ জিন্দাবাদ বুলি জপিয়াই দিলো নহয় ছাৰ পেনটো ঘপককে খুলি গ'ল নহয় কোনোবা পাছপিনে মানুহ চানুহ আছে নেকি বুলি চাই লো আগে পিছে কোনো নাই বোলো ধুমাধুম ছাৰ পেনটো উঠালো ছাৰ আকৌ চিঞৰিলো হেমন্ত মামা জিন্দাবাদ জিন্দাবাদ বুলি ছাৰ তাৰপিছত ছাৰ মামাই জিকিলে যেতিয়া ছাৰ গধূলি টাইমত ছাৰ ৰখি থাকিব নোৱাৰিলো ছাৰ ফুটবল খেলা মাৰিলো আৰু ছাৰ লগৰকেইটাকো মাতিলো পাছদিনাখন ছাৰ একদম খাই মাথাই এনেকুৱা টিঙাইছে ছাৰ মাথা দাঙিব পৰা নাই ছাৰ তাৰপিছত ছাৰ লগৰকেইটাক ফোন কৰিলো বোলো কালি খোৱাটো বহুত বেছি হ'ল বোলো তহঁতৰ লগত টকা পইচা আছেনে বুলি ক'লো ছাৰ এনেও বিজেপি জিকিলে ছাৰ মামা তাৰপিছত ছাৰ আকৌ পিনে বেংকৰ পৰা অহা আঁতৰি 2জনমান আছিলে সিহঁতে ক'লে ছাৰ বিজেপিটো এতিয়া পুৰা জিকিলেই তাৰপিছত সেনেকা কৈ কিনে ছাৰ আঁতৰিকেইটা ক'লে মালে খাবা মামা জিকিলে তুমি মালৰ কাৰণে টেনশ্যন লৈ আছা নেকি আহা কিমান খাবা বুলি ক'লে গ'লো ছাৰ গৈ মেলি মাল খাই মেলি ছাৰ পুৰা নিচা লাগিলে ছাৰ তাৰপিছত এইপিনে ছাৰ মামাই দিয়া বল আৰু এইপিনে ফুটবল ভলীবল ক্ৰিকেট বল আঁতৰিকেইটাই ক'লে ছাৰ ফুটবল খেলোগৈ ব'লা মামাটো জিকিলে তাৰপিছত ছাৰ মোক একদম গ'ল কিপাৰ দিছে ছাৰ আঁতৰিকেইটাই খেলি আছে যেতিয়া ছাৰ একদম বলটো লৈ মোৰ ওচৰত পাইছেহি ছাৰ মই আকৌ ছাৰ হাতে ধৰিব নাজানি ছাৰ একদম বল বুলি ভিয়াই দিলো ন বলডা শিলটোতে ছাৰ যি দিলে ছাৰ পাছদিনা ৰাতিপুৱা শুই উঠিছো আৰু ভৰিডাল যিডাল হৈ আছে ছাৰ মানুহজনে ছাৰ যিটো দমন দিছে ছাৰ মই ছাৰ একদম বিষৰ ৰখি থাকিব পৰা নাই মানে ছাৰ গৈ একদম মানে ছাৰ একদম এইপিনে তো ছাৰ মামা জিকিলে বুলি তো ফূৰ্তিতে ততে নাই ছাৰ আকৌ ছাৰ মামা সপোনে জিকি দেখি পালো ছাৰ এনেকে কৈ মেলি ছাৰ উপায় নাপায় বিষতে শুই থাকিলো ছাৰ কলৈকো নগলো আৰু তেতিয়াহ'লে ছাৰ ময়ো গৈ থাকোঁ যদিহে আপোনালোকক আমাৰ কমেডি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় অসম জয় জুবিন দা।